সাই বাবা মন্দিৰ যাবলৈ ওলাইছো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত মানুহ হৈছে আজি এয়া পানী ঢালি আছে আৰতিটো যিহেতু আধা ঘণ্টীয়া হয় আৰু মই ভিডিঅ'ত গোটেই আৰতিটো দি দিয়া নাই ইয়াতে সাই বাবাৰ বহুত ডাঙৰ মূৰ্তি এজনা আছিলে আৰু এই মূৰ্তিজনা মানে ভাগি থাকিলে কিয়নো এই গছজোপা যে দেখিছে আপোনালোকে গছজোপা ভগাৰ কাৰণে এই মূৰ্তিটো মানে ভাগি থাকিলে যিহেতু দেওবাৰ ইয়াত বৃহস্পতিবাৰ আৰু দেওবাৰ দুইটা বাৰতে আৰতি হয় আৰু ইভাগেও আপোনালোকে মন থাকিলে আহিব পাৰে কিন্তু আৰতিটো ইয়াত দেওবাৰ আৰু বৃহস্পতিবাৰহে হয় আৰু বহুত ধুনীয়া হয় আপোনালোকে আহিব ইমান এটা ধুনীয়া পৰিৱেশ আপোনালোকে ইচ্ছা কৰিলে ইয়ালৈ আহিব পাৰে আৰু আশা কৰোঁ আপোনালোকে ইয়ালৈ আহিব চাকি জ্বলাবলৈ অহা মানুহে যি লেতেৰা ইমান নকৰে বাৰু যদি মানে ধূপৰ পেকেট বা অন্য কিবা পেকেট ইয়াত পৰি থাকে তেন্তে এয়া ডাষ্টবিনৰ ধুনীয়া ব্যৱস্থা কৰি থৈছে আমি যাবলৈ ওলাইছোঁ ঘৰলৈ ইয়ালৈ আহি বহুত ভাল লাগিলে আৰু আপোনালোকেও যদি ইয়ালৈ আহিবলৈ ইচ্ছা কৰে আহিব পাৰিব মই এড্ৰেছটো দি থ'ম গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ থেংক ইউ ভিডিঅ'টো চাই যদি আপোনালোকে সকলোৱে ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব